হেল্ল' মায়া, কি কৰি আছা? এই আদিতিজনীলৈ কল কৰি আছোঁ। কিয় বাৰু মোৰ কলটো তাই ৰিচিভ কৰা নাই? তাই ক'ত আছে তুমি জানা নেকি? হেল্ল' মাইকেল। মই বাচন ধুই আছোঁ। ৰ'বা মই তাইক কল কৰি সুধোঁ তাই ক'ত বা আছে। হেল্ল' আদিতি, তোৰ যে BF মোলৈ কল কৰি আছে জান। তই তাৰ কলটো ৰিচিভ কৰা নাই কৈছে। তই তাৰ কলটো ৰিচিভ কৰ বুজিছ। হেল্ল' মায়া, ক। মোলৈ কল কৰি আছে, মই কলটো ৰিচিভ নকৰোঁলে নাই কৰা। মোক ডেটত লগ ধৰি আছে ৰে। মোৰ যে এই গৰমত যাব অলপো মন নাই। আৰু তাৰ যি গা গোন্ধ, গৰমত যে কনকচেন গোন্ধাই ৰে। তাৰ ভুবুৰা দাঢ়িসোপা দেখিলে মোৰ গা বিজবিজাই আহে। টপা মূৰডাল জিলিকা দাঁতকেইটা নিকটাই যি আহিব, উফ ৰাম, মোৰ যে সহ্য নহয়। ধনী ঘৰৰ ল'ৰা নোহোৱা হ'লে মই যে তাক কেতিয়াবাতে এৰিলোঁ হয়। মায়া, ৰচোন ৰ, মাইকেলে মোলৈ কল কৰি আছে। তোলে অলপ পাছত কৰি আছোঁ। হেল্ল' হানি, কোৱা। জানা নাই, মোৰ গাটো একদম বহুত বেয়া আজি অ'। সেই বিচনাখনতে বাগৰি আছোঁ। তোমাৰ কথাকে ভাবি আছিলোঁ। থেংক গড, কলটো যে ৰিচিভ কৰিলা। কি? তোমাৰ গা বেয়া? দৰৱ খালানে জান? আজি তুমি আহিবা বুলি মই তোমালৈ গিফ্ট এটা লৈ আনিছিলোঁ জানা। তোমাৰ যদি গা বেয়া, অলপ ৰেষ্ট লোৱা। এই গিফ্টটো মই মোৰ মাকে দি দিম আৰু। কি? সঁচা হানি? তুমি মোলৈ কি গিফ্ট আনিছিলা? পিছে তুমি মোলৈ কি গিফ্ট আনিছিলা? মই তোমালৈ ডায়মণ্ড ৰিং এটা লৈ আহিছিলোঁ অ' জান। ডায়মণ্ড ৰিং? আৰু মোলৈ? ৰ'বা হানি, মই এতিয়াই গৈ আছোঁ তোমাৰ ওচৰলৈ। তুমি আহিবা, কিন্তু কেনেকৈ? তুমিচোন কৈছিলা তোমাৰ গা বেয়া বুলি। নহয় মানে হানি, মই এতিয়া অলপ ভাল পাইছোঁ জানা। মই তোমাৰ ওচৰলৈ গৈ আছোঁ, ৰ'বা। তুমি তাতে ৰৈ থাকা। ৱাও, ডায়মণ্ড ৰিং। মই নলৈ তাৰ মাকক দিম। মই এতিয়াই যাম। জান, তুমি আহি পালাহি। আহি পালোহি। ইয়াত ইমান গৰম, ব'লা না আমি ৰেষ্টুৰেণ্ট যাওঁ। জান, তুমি কিবা কৈছিলা নি? নাই, মই একো কোৱা নাই। এইটো লোৱা জান, তোমাৰ গিফ্ট। থেংক ইউ হানি, তুমি ইমান ভাল। আই লাভ ইউ ছ' মাছ।